दिनै बिटिआरनि क'क्राझार जिल्लायाव डक्टर श्यामा प्रसाद मुखार्जीनि 70थि थैनाय सान फालिदों। क'क्राझारनि साहिदबिरी एन्ड पार्क कन्स्ट्राक्शन कमिटिनि बानजायनायाव बिथांनि थैनाय सानखौ फालिनाय जायो। क'क्राझार सहरनि फ्लाइअभारनि गाहायाव थानाय डक्टर श्यामा प्रसाद मुखार्जीनि मुंख्लं खाम्फायाव दिनै बे गोसोखांथि सानखौ फालिनाय जायो। गोबां सुबुंफ्रा बाहागो लानानै डक्टर श्यामा प्रसाद मुखार्जीखौ गोसोखांथिनानै गोजोन जिउमानि थाखाय आलारि बाथि फोजोंनाय आरो बिबार बावनाय जायो। बे साननि लोब्बायै फालिथायनि बिबानगिरि डक्टर श्यामा प्रसाद मुखार्जीनि सोमोन्दै मा बुंदों खोनासंदो। नमस्कार, आज आमार डक्टर श्यामा प्रसाद मुखार्जी स्मारक एंड पार्क एंड कन्स्ट्राक्शन कमिटी तरफर पर आमी डक्टर श्यामा प्रसाद मुखार्जीर बलिदान दिवस पालन करिलो। आज आमी नथई गर्वित जे भारतवर्षत डक्टर श्यामा प्रसाद मुखार्जीर निचिना एजन व्यक्ति जन्मग्रहण करातो। 1901 सनत जोरहाट हुगलीत जन्मग्रहण करिছিলে आरो 1951 सनत 51 सनत लैके आसिले और आमार भारतीय जनता पार्टीर आगत जनता दल जनसंघ स्थापन करिছিলে। आज जनसंघ गोटे भारतवर्षत जनप्रियता हो उठिছিলে और डक्टर श्यामा प्रसाद मुखार्जी पार्लियामेंटत प्रथमे उत्थापन करिছিলে 555 जन एमपिर भितरत जे एक निशान एक प्रधान एक विधान। यार अर्थ हल भारतवर्षत एटाई प्रधानमंत्री हब लागिब, भारतवर्षत एटाई आईन हब लागिब और एटाई फ्लैग हब लागिब। यार कथार आमी आपनालोকক अलप विश्लेषण कबलै बाध्य हइछु। एक निशान माने भारतवर्षत आगत दुटा निशान आसिले। आमार दिल्लीत नेशनल फ्लैग उड़िছিলে, जातीय पताका और काश्मीरत पाकिस्तानर फ्लैग उड़िছিলে और 370 धारार 35A आर्टिकल जिटुर जरियते आमी काश्मीरत प्रवेश करिले आमार पारमिट लागिছিলে और प्रधान आगते काश्मीरर CM ना आसिले, आगते आसिले PM प्राइम मिनिस्टार अफ काश्मीर और भारत आसिले प्राइम मिनिस्टार अफ इंडिया। तो এই যে যেটো নাকি বিভাজন লৈ ডক্টর শ্যামা প্রসাদ মুখার্জির চকুত লাগিছিলে আৰু তেওঁ এই আন্দোলন আগুৱাই লৈছিলে আৰু তেওঁ বিনা পাছপোর্টত কাশ্মীৰত যেতিয়া সোমাইছিলে তেওঁক শেখ আব্দুল্লা তেওঁক আৰু জৱাহৰলাল নেহৰু চক্ৰান্ত কৰি তেওঁক বিনা পাছপোর্টত সোমোৱাৰ কাৰণে কাশ্মীৰত তেওঁক গ্ৰেপ্তাৰ কৰিলে আৰু গ্ৰেপ্তাৰ কৰি তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰিলে। যেটো নাকি জুডিচিয়েল কাষ্টডিত থাকিলে যেটো নাকি মেডিকেল ট্ৰিটমেণ্ট দিব লাগে তেওঁক জুডিচিয়েলৰ হাজিৰ কৰিব লাগে, একো নকৰাকৈ তেওঁক জেলৰ ভিতৰত বন্ধ কৰি তেওঁক তিল কৰি হত্যা কৰিলে। যেতিয়া ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ এই খবৰ অটল বিহাৰী বাজপেয়ী যেতিয়া সাংবাদিক হিচাপে আহি দিল্লীত প্ৰকাশ কৰিলে তেতিয়া গোটেই দেশব্যাপী আন্দোলন হ'ল। তেতিয়া জৱাহৰলাল নেহৰু চৰকাৰে উপায়হীন হৈ তেতিয়া তেওঁক স্বাধীন ভাৰতৰ প্ৰথম শহীদ হিচাপে ঘোষণা কৰিলে। তো আজি আমি ইয়াক পুষ্পাঞ্জলি দি আমি গর্বিত আনন্দিত যে এনেকা এটা মহাপুৰুষৰ আমাৰ BTCত আমাৰ BTRত আজি এই টেচু উত্থাপন হ'ল। অসমৰ শেষ প্ৰান্তত কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আজি ডক্টৰ আমি সকলোই BTC বাসী তথা আমাৰ সকলো ৰাইজ আমি গৰ্বিত যেনেকৈ এজন মহান ব্যক্তিৰ আমি টেচু ইয়াত বনাবলৈ সক্ষম হৈছোঁ আৰু সকলোৱে ইয়াক সহযোগিতা কৰিছে। সেইকাৰণে আমি সকলো BTC বাসী আৰু সকলো BTC চৰকাৰক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশাৰ কথা মই ক'ব বিচাৰিছোঁ, আপোনাৰ সাংবাদিক বন্ধু ভাইসকলক মই বাইদেউসকলক মই এটাই কথা ক'ব বিচাৰিছোঁ, এই মহান ব্যক্তিজনৰ যেনে গোটেই ভাৰতবৰ্ষত অসমত গোটেই BTCত যাতে আমি স্মৰণ কৰি দিব পাৰোঁ যেনেকৈ এজন মহান ব্যক্তিৰ আমাৰ টেচু কোকৰাঝাৰত স্থাপন কৰা হৈছে। আৰু আমি সকলোক মানে আহ্বান জনাইছোঁ যে এই টেচুৰ প্ৰতি আৰু এই শহীদৰ প্ৰতি যাতে সকলোৱে সন্মান জনায় আৰু শহীদৰ প্ৰতি সন্মান থকা মানে ৰাষ্ট্ৰৰ প্ৰতি সন্মান থকা, শহীদক ভাল পোৱা মানে দেশক ভাল পোৱা। তেওঁলোকৰ আজি বলিদানত আমি এই দেশত সুস্থ শাসন পাইছোঁ, প্ৰধানমন্ত্ৰী পাইছোঁ। আজি যদি ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী নাথাকিলেহেঁতেন প্ৰায়ত অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী আমি নাপালোঁ হয়, বৰ্তমান যশস্বী প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক আমি নাপালোহেঁতেন। আমাৰ অসমত আজি যশস্বী দক্ষ মুখ্যমন্ত্রী ডক্টর হেমন্ত বিশ্ব শর্মাকে নাপালোহেঁতেন, আমি সর্বাদাকো নাপালোহেঁতেন। এই ডক্টর শ্যামা প্রসাদ মুখার্জির যে সুশাসন দিগল সুব্যবস্থা দিগল উন্নতির কাজ চিন্তা করেছে সেই ডক্টর শ্যামা প্রসাদ মুখার্জি। ধন্যবাদ। ইয়াকে মোর বক্তব্য ইয়াতে সামৰিছোঁ। थाखो जिसेआव मुं थिसननो हांखुर जानाय फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय।
रौता नर्थ इस्ट पाब्लिक फरायसालिया नोंथांमोननो मोनसे गोजोनथाव खौरां लाबोदों। CBSE जों गनायथि मोननाय रौतानि मुंदांखा नर्थ इस्ट पाब्लिक स्कुलाव दायो थाखो 10 नि मुं थिसननाया सोलिगासिनो। साइन्स आरो आर्ट्स मोन्नैबो स्ट्रिमनि थाखाय रौतानि नर्थ इस्ट पाब्लिक स्कुलाव मुं थिसननाया सोलिगासिनो। बे फरायसालियाव थाखोनि फराफारि आयदा फोरोंथायजों लोगोसेयैनो JEE NEET CUET इन्जिनियारिं मेडिकेल एन्ट्रेन्स आनजादनि थाखाय उफ्रा फोरोंथायबो होनाय जायो। बे फरायसालियाव बिजाब बाख्रि, फरायसाफोरनि थाखाय हस्टेल आरो गेलेनाय, मोसानाय बायदि बायदि केरिकुलार एक्टिभिटिसनि सुबिदा दं। गोसो गुदुं फरायसाफोरा दिनैनो दानो नैबे मबाइल नम्बर 8638605769 नङाब्ला 9435184298 आव थोंजों सोलाद लानो हागोन।